আৰু কাম বন কৰি মেলি আজৰি হৈ গ'লোঁ আৰু ইয়াৰ ল'ৰাক পূৰা মানে জেতুকা লগাইছোঁ আৰু এয়া হৈছে মনে এইবাৰ প্ৰথমবাৰ সিহঁতি প্ৰথম বিহু নহয় জানো সেইটো কাৰণে ইহঁতক ভাবিছোঁ জেতুকাৰ মানে ৰঙেৰে হাতখন অকণমান বুলাই দিওঁ আৰু ইহঁতৰ জীৱনৰ ৰংবিলাক এনেকৈয়ে আৰম্ভ হ'ব নহয় জানো আৰু তেনেকৈ বান্ধি মেলি প্ৰায় 20 মিনিটমান ৰাখিলোঁ আৰু চাওকচোন বা ইমান ধুনীয়াকৈ কোমলীয়া হাত নহয় জানো ইমান ধুনীয়াকৈ মানে ৰং ধৰিলে যে মানে মোৰ মানে ইমানেই মৰম লাগিছে কি ক'ম আপোনালোকক আৰু আপোনালোকক চাগে ভাল পাইছে নহয় জানো চাই আৰু এটা পুনৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু এয়া হৈছে গৰু বিহুৰ আগদিনাখন কিন্তু দেই আৰু ইমানতে সামৰণি মাৰিলোঁ ৰাতি তাৰপিছতে এয়া চাওক জেতুকা ইমান ধুনীয়াকৈ জেতুকা ধৰিছে আৰু আমি আছোঁ মাত্ৰ এইফালে মাত্ৰ 2 কিন্তু বাবলুহঁতে অহাৰ বছৰকৈ কিন্তু আমাৰ এইডোখৰত নাথাকিব তাহাঁতি আলি কিনাৰত ঘৰ বনাইছে আৰু কিন্তু আমি কিন্তু অকলশৰীয়া হৈ যাম লাও খা বেঙেনা খা বছৰ বছৰ বাঢ়ি যা মাৰে সৰু বাপেৰে সৰু তই হলি নমৰা গৰু এইফালে মই গলি যে কি হ'ল আকৌ কি হ'ল আকৌ আইতা ভাগ ইয়া ডিটুকা 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 বিহু বিহু ডিটুকা হেল্ল' গৰু গা ধুৱাবলৈ আহিছে লাও খা বেঙেনা খা ক বেঙেনা খা থেকেৰা খা হালধি খা ক এইবোৰ থেকেৰা হালধি বাবলু লে নেকি হলালে হলে ৰবা 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 হলুৱা হলুই কৰা ফটোকপি মাৰো আকৌ অঁ এইফালে এইফালে অঁ বাবলু চা এতিয়াহে চা জেতুকা চা বেটা মোক ইয়াতহে ধুইছেহি গৰু পলালে চব হে মাখিয়তী চাক মন খাই জানে কি খাইছা খাই যা টেষ্টি টেষ্টি লাগিছে নে এইফালে চোৱা পুৰা খোৱাত ব্যস্ত সেইটো কি হ'ল বুন্দা লাগি আছে তাক খুৱাইহে দিব লাগে হয় নাই তিল পিঠা বহি ল বহা আৰু নিমকি খোৱা টেষ্টি টেষ্টি মন মন খাইছে খাইছে লাহে 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 খোৱা লাহে লাহে খোৱা খাইছা খোৱা 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 বৰদলা লৈ এতিয়া আমি আম লৈ পাৰিবলৈ গৈছোঁ দেই সকল আমলৰি কণ খাইকা আহা হে এখন লোৱা এইটো বাঁহটো ডাঙৰ ডাঙৰ টোপখিনি ডাঙৰ ডাঙৰ পুতলো পুতটো বুটলিব লাগিব এতিয়া
ডাঙৰ 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 পুৰা এনেকে Oh my god. ওচৰলৈ নাহিবা দেই গোটেই কামুৰিব সেইখিনি বহুত ডাঙৰ আকৌ হা এতিয়া পূৰা ব্যস্ত ৰাতিপুৱা সময় মোৰ কিন্তু এতিয়া এয়া চক নাচনীয়া ৰেডি হৈ আছে এতিয়া ফটো মাৰিব লৈছোঁ ভিডিঅ' কৰিব লৈছোঁ মানে বিশেষ কাম এটাৰ বাবে আৰু এয়া ৰেডি হৈ আছে এতিয়া ৰৈ আছোঁ মানে আমাৰ ডাঙৰ ছোৱালীজনী নাই অহা মানে ভতিজাজনী নাই অহা ৰৈ আছোঁ অলপ ফটো দুকপিমান মাৰিলোৱে নাই ভিডিঅ' এটাও দিলোঁ আৰু ইউটিউবত আপোনালোকে চাব দেই হা দুটা নহয় এটা ছেভ কৰি থৈছোঁ এটা দিলোঁ কোনটো দিলা ৰৈ ৰহিলাটো দিলোঁ আকৌ ইউটিউবত আপোনালোকে চাব দেই এই কিন্তু নাচিবলৈ কিন্তু বহুত আগ্ৰহ আছে হেঁপাহ আছে সেইকাৰণে মই যিমান পাৰোঁ তাইক মানে এনেকৈ নচুৱাবলৈ চেষ্টা কৰোঁ যিহেতু মোৰো এতিয়া মানে বেটাকেইটাৰ লগত সময় নাইকিয়া হ'ল দেউতাকো ইফাল সিফাল ঘূৰিব নোৱাৰা হ'ল তাইক মানে উলিয়াই নিবলৈ মই বিশেষকৈ সেইখন মঞ্চ দিব পৰা নাই সেইকাৰণে বহুত দুখিত আৰু ভাবিছোঁ অহা বছৰৰ পৰা তাইক যেনেকৈ হ'লেও উলিয়াই নিব লাগিব তাইক যিহেতু মানে বিহু নাচিবলৈ বহুত হেঁপাহ কৰে আৰু নাচি মেলি আহিলে মোৰ কিন্তু একো কাম নাই হোৱা আগফালে চোতাল তেনেকেই ৰৈ আছে 8:30 বাজি গ'ল আৰু বহুত দেৰি হ'ল তাৰপিছত কাম বন কৰি মেলি আজৰি হৈ মেলি এয়া পৰ্বত বহিলোঁ দেই এয়া আমলৰিটো আপোনালোকক দেখাইছিলোঁ পাৰি আনিছিলোঁ যে তাৰপিছত চাকৰ ভাজি তাৰপিছতে আৰু এয়া সকলোৱে ভাত খাইছে কিন্তু আমি আকৌ ৰস খাইছোঁ ৰস মানে কি আমি অকল 3জনে খাইছোঁ এওঁ মই আৰু মা বাকীসকল সদস্যই নাখায় আৰু মানে কি হ'ল বছৰেকৰ বিহুত বাৰু আহোমৰ বোৱাৰী হৈ বাৰু সাঁজ অকণ নাখামনে নহয় জানো সেইটো কাৰণে আৰু বিহুৰ বতৰ বুলি অকণমান খাই দিলোঁ কিন্তু দেই ৰাতিপুৱাই ধৰিছোঁ আকৌ চাওকচোন বাৰু তেনেকৈ আৰু বিহুটো আৰু গ'ল আৰু আমাৰ বেটাকেইটা আকৌ দুইটা আকৌ শুই থাকিলে মন আকৌ বহুত দেৰিকৈ উঠিছে গম পায়নে তাৰপিছত এয়া দুইটাকে আইতাকে থৈ দিছিলে কণী সেইটো কাৰণে কণীৰ যুঁজাবলৈ বুলি দুইটাকে এতিয়া লৈ আহিছোঁ ড্ৰয়িং ৰুমলৈ ৰ'ব উঠাই দিয়া অ' দেহা জেতুকা চা জেতুকা এতিয়া উঠিছে দেই ৰাতিপুৱাৰ পৰা একদম 9টা বজাৰ পৰা ৱেইট কৰি এতিয়া উঠিছে এতিয়া কেইটা বজিলে 2টা বজিবলৈ হ'ল দেখিছেনে বাৰু 2টা বজিবলৈ হ'ল 2টা বজিলে হা 2টা বজিব 2টা বজিলে জানো চাওচোন এটা এতিয়া আমি মানে কণী যুঁচিতে আহি গ'ব হেৰি আইতাকে কণী থৈ দিছিলে ইহঁতলৈ যুঁজাবলৈ বুলি মানে প্ৰথম বিহুৰ কণী যুঁজৰ কম দে কোনটো ল'বা তুমি কোনটো ল'বা কৈ দিয়া কোনটো ল'বা হ'ব পিটিকি দিবলৈ নিদিবা এতিয়া ধৰি দিয়াচোন ভাই আহাচোন বেটা এইফালে আহা যোৱা এইফালে পাৰ হৈ যোৱা হাতত ধৰি দি পেলাই নহয় পিটিকি দিব তুমি হেৰিয়ে এনেকৈ ধৰি থাকাচোন তাৰপৰা ইয়াক এনেকৈ ধৰি দিবলৈ দিবা হাতত ধৰিবলৈ দিবা সেনেকৈ এনেকৈ লগাই দিয়া হাতখনত লগাই দিয়া খালি বৰ জোৰকৈ মাৰি নিদিবা কাটুককৈ ভাগি থাকিব দেই বাবা মনে কি খাইছেনো সেইটো সোমাই ধৰি দেখিছা নাই এইটো ভালকৈ পোনাই লোৱাচোন পোনাই লোৱা